আমি দুজন প্ৰাৰ্থীটো ইতিমধ্যে ঘোষণা কৰিছোঁ। আমাৰ ওদালগুৰিত গোবিন্দ চন্দ্ৰ বসুমতাৰী আৰু পানেৰীত ৰতেন্দ্ৰ দৈমাৰী, আৰু অহাকালি মনোনয়ন পত্ৰ দাখিল কৰিব। সেইটো আমাৰ যিটো আছে বিজেপি আৰু UPPLৰ যিটো মিত্ৰজোঁট হৈছে, ইয়াৰ আমি আণ্ডাৰষ্টেণ্ডিঙত এই দুটা সিট আমি পাইছিলোঁ, আৰু ইয়াৰ ভিতৰত আমাৰ আৰু সিট আছে তেনেকুৱাই মানে কণ্টেষ্ট কৰাৰ কাৰণে সেইটো চিন্তা চৰ্চা কৰা হৈছে। আৰু বাকীখিনি যিটো আছে থাৰ্ড ফেজৰ সিটবিলাক আছে, তাত আমি অতি শীঘ্ৰে আমাৰ কেণ্ডিডেট আমি ডিক্লেয়াৰ কৰিম। এতিয়ালৈকে আমি 9টা সিটত আমি কণ্টেষ্ট কৰিম বুলি ঘোষণা কৰা হৈ গৈছে, আৰু সেই 9টা সিটৰ ভিতৰত 2টা সিট ইতিমধ্যে গ'ল, আৰু 7টা সিট আছে। এই 7টা সিটটো অহা 3 দিনৰ ভিতৰত প্ৰায় 13 তাৰিখ বা 12 তাৰিখ সেইখিনিৰ ভিতৰতে আমি আমাৰ কেণ্ডিডেটবিলাক আমি ডিক্লেয়াৰ কৰি দিম। তেতিয়া আপোনালোকে চব গম পাই যাব। এই ক্ষেত্ৰত GSP আপোনালোকৰ যি সিট তাত GSPৰ সিটো থকা বুলি চৰ্চা হৈছে, কি ক'ব এই ক্ষেত্ৰত? GSPয়ে কণ্টেষ্ট কৰিব, কিন্তু তেখেতসকলৰ নিজৰ বেনাৰত কৰিব, আৰু এইটো আণ্ডাৰষ্টেণ্ডিং আছে আমাৰ মাজত। যিহেতু ইয়াত আমাৰ চৰকাৰ এটা গঠন কৰি আছে, এই চৰকাৰ এটা হৈ আছে, সেই চৰকাৰৰ আণ্ডাৰষ্টেণ্ডিং আমাৰ আছে। গতিকে GSPৰ যিখিনি আমাৰ মানুহ আছে, তেখেতসকলে এতিয়া আমি চবেই মিলি পেলাই এটা ইউনাইটেড ফ'ৰ্চ হৈ কাম কৰাৰ কাৰণে মানসিকতা ডেভেলপ কৰিছে। কাৰণ চবেই এটা সুন্দৰ BTR বিচাৰে, শান্তি বিচাৰে, নিৰাপত্তা আৰু উন্নয়ন বিচাৰে। তো সেইকাৰণে চবেই মিলি পেলাই আমি এটা দুৰ্নীতিমুক্ত যিটো নেকি 17 বছৰৰ হাগ্ৰামা মহিলাৰ BPFৰ যিটো দুৰ্নীতি ভ্ৰষ্টাচাৰ আছিলে, ভয়ভীতৰ ৰাজনীতি আছিলে, ইয়াৰ পৰা দূৰ কৰি এটা ভাল এটা চৰকাৰ গঠন কৰাৰ কাৰণে আমি আগবাঢ়ি আছোঁ। এই ক্ষেত্ৰত এটা কথা লক্ষ্য BTF এটা কথা লক্ষ্য হৈছিলে, কোনো ৰাজনৈতিক দলে বিশেষকৈ BPF বা মিত্ৰজোঁট বা BJP কেণ্ডিডেটটো মানে ঘোষণা কৰাত বিলম্ব কৰিছে। এই ক্ষেত্ৰত থাৰ্ড ফেজৰ 19 তাৰিখলৈকে টাইম আছে। গতিকে সেইটো লাহে লাহে কৰিব, চবেই কৰিব, লাহে লাহে কৰিব। আমাৰ টাইম আছে, যিহেতু ফাৰ্ষ্ট ফেজৰ সময় গ'ল, তেখেতসকলে দি দিলে, ছেকেণ্ড ফেজৰ দি দিলে, এতিয়া থাৰ্ড ফেজৰটো টাইম আহিছে। এই ক্ষেত্ৰত বিৰোধী পক্ষৰ প্ৰত্যেকটো দলে নিজৰ বিৰোধী পক্ষৰ কেণ্ডিডেটৰ যোগ্যতাৰ ওপৰত বস্তুটো দৃষ্টি নিবদ্ধ ৰাখিছে। হ'ব পাৰে বেলেগ দলবিলাকৰ, আমাৰ এনেকুৱা নহয়। আমি নিজৰ মাজত আলোচনা কণ্টিনিউ কৰিছোঁ, আৰু সময় অহাৰ লগে লগে আমাৰ চব কেণ্ডিডেট আমি ডিক্লেয়াৰ কৰি দিম। আজি আদিত্য সিঙে BPFৰ কাৰ্যকৰী সভাপতি আছিল, ইতিমধ্যে BPFৰ টিকটটো বিচাৰিছে, কি ক'ব আপুনি আজি? আদিত্য সিংহ ডাঙৰীয়াৰ এটা দীঘলীয়া সমাজ জীৱনত মানে তেখেতৰ যিটো কাম কৰা এটা অভিজ্ঞতা আছে, আৰু তেখেতে এটা সময়ত সংগ্ৰামী নেতা আছিলে। ইয়াৰ পিছত ৰাজনৈতিক নেতা হিচাপে তেখেতে কাম কৰি আছিলে, আৰু আজি তেখেতে BPFৰ যিটো মানসিকতা, তেখেতসকলৰ যিটো কাম কাজ চিন্তাধাৰা, এইটো খুব বেছি তেখেতে ভাল নাপালে, আৰু সেইকাৰণে আজি আমাৰ দলত যোগদান কৰিছে। আমি তেখেতক এজন অভিজ্ঞ ব্যক্তি হিচাপে আদৰণি জনাইছোঁ, আৰু আমাৰ দলত তেখেতক এটা সন্মান সহকাৰে আমি এটা স্থান দি পেলাই লৈ যাবলৈ আমি চেষ্টা কৰিম। গতিকে আজি আমাৰ কাৰণে শুভ দিন কি তেনেকুৱা এজন অভিজ্ঞ ব্যক্তি আমাৰ দলত যোগদান কৰিছে, আৰু সেইটো তামোলপুৰত UPPL দলক অধিক শক্তিশালী কৰাত এইটো সহায় কৰিব।